সন্দেহটো আছিল ভাল পোৱাত যে কিবা নহয় কিবা লছ হয়, কিন্তু এইটো কেতিয়াও ভবাই নাছিলোঁ যে গোটেইবোৰ মোৰে লছ হ'ব। সৰুতে জীৱনৰ মজা লৈ আছিলোঁ আৰু এতিয়া জীৱনে মজা লৈ আছে। মোৰ এক্স বহুত সহজ সৰল মানুহ আছিল। তাক যোনে প্ৰপ'জ কৰিছিল তাকে একচেপ্ট কৰিছিল। আৰে ভাই, এইখন অসম হয়, ইয়াতে ৰাস্তাত গৈ থকা এম্বুলেঞ্চখনকো মানুহে ছাইড নিদিয়ে, আৰু তুমি ভাবি আছা মানুহৰে তোমাক ছাইড দি জীৱন পথত আগুৱাব দিব। পিছলে চালে তোৰ লাগিব পাকে হেঁচা তোক মাৰিব কুকুৰৰ জাকে। बहुत जल्दी सीख लेता हूँ जिंदगी का हर सबक। गरीब का बच्चा हूँ, हर बात पर जिद नहीं करता।